राधे राधे गुड मर्निंग ट्रेडार्स की खबर सकलोरे आशा करो सकलो भाले आछे। सो आज ट्रेडिंगर ऊपर नहय एटा बेलेग भिडिओ बनाबले आहिछु। दुदिनमान हल मैं ट्रेडिंगर भिडिओ दिया ना कारण माने एटा प्रब्लेम होइছে। सो मैं भिडिओ দিব পৰা নাই আৰু আজি মানে মই এটা খেতি কৰিছিলো সেইটো আপোনালোকক দেখুৱাম। सो बोला भिडिओটো आरम्भ। ঘৰতে এনে বহি থকাতকৈ আইতাৰ পৰা শাকৰ অলপ গুটি আনিছিলোঁ। এই চাওক ধুনীয়াকৈ মাটিটো চহাই পেলাই ধুনীয়াকৈ শাকৰ গুটিখিনি দি দিলোঁ। ফাইনেলি ধুনীয়াকৈ শাক হ'ল আৰু এতিয়া আমি খাব পাৰিছোঁ। আৰু সেইজোপা লাও, এইজোপা মই ৰোৱা মানে ফাৰ্ষ্ট খেতি হা, এয়া মোৰ ফাৰ্ষ্ট খেতি। ত' ইয়াতে দিছিলোঁ ধনিয়া গুটি, বাট ধনিয়া গুটিখিনি নহ'ল এইকণতে। আৰু ইয়াত দিছিলোঁ জলকীয়া, ৰুকনি জলকীয়া হৈছে। ঘৰতে বহি থকাতকৈ কিবা এটা কৰি থাকিব পাৰি, সেইটোও ভাল লাগে। চ' অলপ কষ্ট কৰিলোঁ, 3 মাহমানৰ আগতে কৰিছিলোঁ এয়া খেতি। চ' এতিয়া কষ্টৰ ফলটো মিঠা, সেইটো সকলোৱে জানি। আৰু 2 মাহমানতো ভাবিছিলোঁ এনেই এইবিলাক ইমান কষ্ট কৰিলোঁ, একো ফল ফুল হোৱা নাছিলে। বাট এতিয়া ফাইনেলি 3 মাহৰ মূৰত আজি ইয়াত দেখিবলৈ পাইছোঁ। আৰু বিলাহী খেতি কৰিছিলোঁ, বিলাহী খেতি দেখাই আছোঁ। এইজোপা কৰিছিলোঁ বিলাহী খেতি, আৰু ইয়াত গোবৰ সাৰ দি কৰিছিলোঁ। অ'কে, এই টাবটোতে কৰিছিলোঁ বিলাহী খেতি অলপ, তাতে ধুনীয়া পচন সাৰ দি কৰিছোঁ। আৰু ফাইনেলি এয়া বিলাহী গুটি হৈ আছে। আৰু এইজোপা গছ 3 মাহৰ আগত লগাইছিলোঁ, ফাইনেলি 3 মাহৰ মূৰত এয়া চাওক ধুনীয়াকৈ বিলাহী আমাৰ এয়া ফুল ফুলি আছে। আৰু সেয়া বিলাহী ধুনীয়াকৈ লাগিছে। অ'কে, চ' এনেই ঘৰতে বহি থকাতকৈ কিবা এটা দি গছজোপাকে লগাই থওঁ ফল মূলৰ, সেইটোৰ পৰা ধুনীয়া এটা লাভ হ'ব পাৰে। এতিয়া আমি সেয়া বিলাহীকে খাব পাৰিম। চ' এনেই ঘৰতে আছিলোঁ, মন গ'ল বোলো বিলাহী কেইটামানকে দি থওঁ। ইয়াতে কৰিছিলোঁ ধনিয়া, ইয়াতে ধনিয়া কৰিছিলোঁ। ইয়াত ধনিয়া খোৱা হ'ল বাৰু। ধনিয়া ধুনীয়াকৈ ফুল ওলাই আছে। এয়া বিলাহী, ধনিয়া, জলকীয়া। এজোপা বিলাহী গছ লগাইছিলোঁ ধুনীয়াকৈ, এয়া বিলাহী আছে। এয়া অকল গোবৰ সাৰ দি বনাইছিলোঁ। এইটো বস্তাত ধুনীয়াকৈ গোবৰ সাৰ দি দিছিলোঁ। বিলাহী কাষতে এয়া নহৰু আছে, এইকণ নহৰু পাইছে। মোৰ প্ৰথম খেতি সৰুকৈ লগাইছোঁ ধুনীয়াকৈ, আৰু ধুনীয়াকৈ হৈছে। চব বিলাহীটো ডাঙৰেই হৈছে, বিলাহী ডাঙৰেই হ'ল এইটো।